নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰিয়ংকা নতুন এটা ভিডিঅ'ৰ সৈতে আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আজি হৈছে 6 তাৰিখ আৰু আজি মই যাম প্ৰথম অফিচলৈ। তাৰ বাবে মই ওলাই আছোঁ আৰু মানে গেট ৰেডি উইথ মি নিচিনাকৈ অকণমান আপোনালোকে মোৰ লগতে ৰেডি হওক। এয়া প্ৰথমতে সানি ল'লোঁ ছানস্ক্ৰীন আৰু তাৰপাছত সানি ল'লোঁ এয়া অকণমান লেকমিৰ ডে ক্ৰীম এটা সানি লৈছোঁ আৰু তাৰপাছত সানিম পাউডাৰ ডিঙিয়ে চিঙিয়ে সানি যাম, যিহেতু বহুত বেছি গৰম। আৰু এইয়া এনেকৈ সানিছোঁ আৰু তাৰপাছত এইটো কি কৰিলোঁ মই প্ৰিয়ংকা জোকেগা নেহি কৰি দিলোঁ আৰু তাৰপাছত আজি যিহেতু 6 তাৰিখ আৰু ৰিজাল্ট দিয়া কথাটো ৰাতিপুৱাহে গম পাইছোঁ। ভাইটিয়ে দিছে হায়াৰ ছেকেণ্ডেৰী আৰু ওলাই মেলি লৈছোঁ, ভয়ো লাগি আছে ভাইটিৰ ৰিজাল্টৰ কাৰণে। আৰু তাৰপাছত ইম্পৰ্টেণ্ট থিং অকণমান লিপষ্টিক লগাই লৈছোঁ, অকণমান লগাম কাজল, অকণমান লগাই লৈছোঁ এয়া সেন্দুৰ, অকণমান কাজলো লগালোঁ বাৰু, কাজলৰ লগোৱাৰ ভিডিঅ'টো নাহিলে নেকি। তাৰপাছতে ওলাই মেলি সোনকালে ওলাইছোঁ, যিহেতু প্ৰথম দিন সেইকাৰণে সোনকালে ওলাওঁ। এয়া কাজলো লগাইছোঁ, অকণমান লগাই ল'লোঁ আৰু এয়া ভাইটি ভয়তে মোৰ পিছে ঘূৰি ফুৰিছে। সি কৈছে অকণমান দেৰিকৈ যোৱাচোন বা, কিন্তু মোৰ প্ৰথম দিন ন, সেইকাৰণে সোনকালে যাবই লাগিব। তাৰপাছত ওলাই লোৱাৰ পাছতে মানে 9টা, যিহেতু আমাৰ 9:30 পৰা ডিউটি হয়, সেইকাৰণে ভাবিলোঁ মানে 9টালৈ 15 মিনিটমান থকাতে ঘৰৰ পৰা ওলাই যাব লাগিব, যিহেতু 45 মিনিটমান লাগে তাত গৈ পালে। আৰু কথাটো হ'ল যে তেহেঁতৰ ৰিজাল্ট 9টা বজাতহে দিব, সেইকাৰণে মই ৰিজাল্টটো ঘৰতে পাই নাযাম আৰু তথাপিও উপায় নাই, যিহেতু মানে প্ৰত্যেকটো ডিউটি ভালদৰে পালন কৰিব লাগিবই। আৰু ইমান কষ্টৰ মই যিহেতু চাকৰিটো পাইছোঁ সৰুকৈ হ'লেও, এই যেন 25টা বছৰে বহুত কষ্ট কৰিলোঁ। 22 বছৰমান বয়সলৈকে বাৰু পঢ়িয়ে থাকিলোঁ, কিন্তু তাৰ পিছৰ 3টা বছৰহে একদম 30 বছৰ যেন লগা হয়। আৰু এয়া দৌৰিছোঁ পটককৈ ৰিজাল্ট দিলে বুলি, ৰিজাল্টটো ঘৰতেই পাই আহিলোঁ। মানে স্কুলৰ পৰা ফোন কৰিলে বাৰু, বাকী কথা পাছত ক'ম কেনেকৈ পাছ কৰিলে। এতিয়া ব'লক মোৰ লগত অফিচলৈ। এয়া মানুহজনে মোক লৈ গৈছে অফিচৰ পিনে। তাৰপাছত অফিচৰ ভিডিঅ' মানে তাত দেখাইছোঁ অকণমান আৰু তাৰপাছত তাতে চাহ খালোঁ। তাৰপাছত অফিচত কি কৰিলোঁ নেদেখাওঁ আৰু তাৰপাছত আহি পালোঁহি ঘৰ পোৱাৰ পাছত গোটেইখন একদম উৎসৱমুখৰ পৰিৱেশৰ নিচিনা, সকলো পৰিয়ালৰ মানুহ আছে। পৰিয়ালৰ মানুহৰ লগতে দিনত সেইদৰে ক'ল্ড ড্ৰিংকছ আৰু মিঠাই খোৱালোঁ। তাৰপিছত এয়া বিভুৱে আকৌ বাপেকক পাই এৰিয়ে দিয়া নাই, যিহেতু মই মোমায়েকৰ ঘৰতে আছোঁ, মানে মোৰ নিজৰ মাৰ ঘৰতে আছোঁ। সি সেইকাৰণে বাপেকক পাই বৰ ভাল পাইছে। আৰু এয়া ৰাতিলৈ হ'ব অকণমান খানা, এয়া ঘৰৰ মানুহেই মানে আমাৰ ঘৰৰ পৰিয়ালৰ মানুহখিনিয়ে খাম আৰু তেনেদৰে হেৰি কৰা নাই। আৰু ভাইটি মানে ছায়েন্সৰ পৰা সি ষ্টাৰ পালে আৰু ফিজিক্সত লেটাৰ পালে, সেয়াই আৰু ভালকৈ পাছ কৰিছে। তাৰ কাৰণে সেয়া স্কুলৰ পৰা বাইদেউহঁতো আহিছে, তাৰ ফটো বাৰু মই পিছত লগাই দিম। আৰু এয়া মই ব'ৰ হৈ বহি আছোঁ, মোৰ ভোক লাগিছে কাৰণ টোপনিও ধৰিছে। তাৰপাছতে ভাত হ'লেই, মই এনেকুৱা একো ভাতৰ কামত লগা নাই। এয়া খুৰীয়ে মাংস বনালে, মাংসটো বহুত টেষ্টি হৈছিলে, এনেকুৱা লগা নাছিলে যে বহুতখিনি মাংস বনাইছিলে, অকণমান মাংস বনোৱা নিচিনাই লাগিছিলে, বহুত টেষ্টি হৈছিলে খাবলৈ। তাৰপাছত এয়া খুৰীয়ে কাঢ়ি নি পেলাই চবকে ভাগ কৰি দিছে আৰু মই খোৱাৰ ভিডিঅ' নকৰিলোঁ, যিহেতু খোৱাৰ সময়ত মানে ইমানেই ভোক লাগিলে তেতিয়ালৈ আৰু খাবলৈহে চালোঁ। আৰু এয়া মোৰ ভাইটিটো আৰু এইটো আমাৰ খুৰা ভাইটিয়ে সকলোৱে একেলগে খাই আছে। আৰু এইটো আমাৰ বিভুৰ সৰু মোমায়েকটো, মানে মোৰ খুৰাহঁতৰ অকণমানি ল'ৰাটো। আৰু এয়া পুতলাহঁত, এয়া মাহটো খুৰী, জিলা খুৰী, সকলোখিনি আছে। সকলোৰে নামটো লোৱা নাই আৰু সকলো আছে ঘৰৰ পৰিয়ালৰ। এয়া এনেদৰেই আমাৰ দিনটো আজি মানে এনেকৈ গ'ল 6 তাৰিখৰ দিনটো, যিহেতু মানে দুইটাৰ কাৰণে অকণমান স্পেচিয়েল। মোৰ সেই প্ৰথম গৈছোঁ অফিচ আৰু ভাইটিৰ ৰিজাল্ট দিছে HSৰ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, যদি ভাল পালে এটা লাইক কৰিব। থেংক ইউ।